বিশেষভাৱে আমাৰ সকলোৰো শ্ৰদ্ধাৰ নিপন গোস্বামী ডাঙৰীয়া আৰু ইয়াৰ পিছত নীলপৱন বৰুৱা তেখেতসকলে যিটো স্বৰ্গবাসী হোৱাত অসমৰ যিটো সাংস্কৃতিক জগতখনত এটা অপূৰণীয় এটা ক্ষতি হৈছে আৰু মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে তেখেতসকলৰ স্বৰ্গীয় আত্মা স্বৰ্গত যাহাতে সদায় শান্তিৰে থাকিবলৈ এটা ভাল এটা স্থান পায় ঈশ্বৰে যাহাতে তেখেতসকলক ভালে ৰাখে ইয়াৰ কাৰণে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু তেখেতসকলৰ যিটো সৃষ্টি আমাৰ অসমৰ সমাজখনক যিটো সৃষ্টি তেখেতসকলে কৰি থৈ গ'ল যিখিনি কাম তেখেতসকলে অসমৰ স্বাৰ্থত বা অসমৰ ভাষা সংস্কৃতি উন্নয়নৰ কাৰণে অসমৰ বিভিন্ন দিশৰ কাৰণে কাম কৰি থৈ গ'ল চিনেমাৰ দ্বাৰা এক্টিঙৰ দ্বাৰা বিভিন্ন কামেৰে সংস্কৃতিৰ জগতখনত সেইটো সদায় এটা ইতিহাস হৈ থাকিব এইটো সদায় মনত ৰাখিব মই বিটিআৰ বাসীৰ হৈ তেখেতসকলৰ প্ৰতি মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু তেখেতসকলৰ পৰিয়ালবৰ্গলৈ মই সমবেদনা জ্ঞাপন কৰিছোঁ আৰু আমাৰ তৰফৰ পৰা আমি তেখেতসকলক শ্ৰদ্ধাঞ্জলি দিয়াৰ কাৰণে আমি অনুষ্ঠান আয়োজন কৰিম যাহাতে অসমৰ শিল্পী হিচাপে যিখিনি সন্মান তেখেতসকলে পাব লাগে সেইটো অসমৰ চুকে কোণে সকলোতে পায় আৰু বিটিআৰ অঞ্চলতো আমি তেখেতসকলৰ কাৰণে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি অনুষ্ঠিত কৰিম আনোৱাৰ হোসেন ডাঙৰীয়াক আমি আদৰণি জনাইছোঁ তেখেতে আমাৰ বিটিআৰ অঞ্চলৰ ৰাজনীতিক এটা সুস্থিৰতা বিচাৰি মূল্যবোধৰ এটা ৰাজনীতি আশা কৰি UPPL দলত আহিছে আৰু তেখেতৰ দীঘলীয়া সময় ছাত্ৰ সংগঠনৰ লগত তেখেতে নেতৃত্ব দি আহিছিলে আৰু মাজতে তেখেতে কৈছে কি BPF দলক তেখেতে সহায় কৰিছিলে আৰু যিটো উন্নয়ন যিটো পৰিৱৰ্তন আৰু যিটো এটা মূল্যবোধৰ ৰাজনীতি তেখেতে বিচাৰিছিলে সেইটো তাত তেখেতে পোৱা নাই আৰু সেইকাৰণে UPPLত আহিছে মই তেখেতক আদৰণি জনাইছোঁ আৰু UPPL হিচাপে আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ যে পলিটিক্সটো বহুত বেছি সস্তীয়া হ'ব নালাগে এইটো অলপ মূল্যবোধ ইয়াত থাকিব লাগে তেতিয়াহে মানে আমাৰ অঞ্চলৰ ৰাইজে এটা আশা কৰা নিচিনাকৈ এটা উন্নয়ন দেখিবলৈ পাব আশা কৰা নিচিনাকৈ কিবা এটা ছাৰ্ভিচ পাব এইটো চবে বিচাৰে আৰু সেইকাৰণে আমি চেষ্টা কৰিছোঁ কি আমাৰ দলৰ সকলো নেতা কৰ্মী MCLA EM MLA সকলো বড়োলেণ্ড অঞ্চলৰ ৰাইজৰ কাৰণে নিজকে ইয়াত মানে মনোনিৱেশ কৰিব লাগে সেইটো আমি চেষ্টা কৰিছোঁ আৰু এই সময়ত আমাৰ যথেষ্ট সুস্থিৰতা আহিছে সামাজিকভাৱে হওক ৰাজনৈতিকভাৱে হওক আৰু এতিয়া UPPL BJP যিটো চৰকাৰ আমাৰ চলি আছে তাত আমি আশা কৰা ধৰণে বহুখিনি কাম কৰিবলৈ পাৰিছোঁ আৰু অহা 3 বছৰত আৰু অধিক আমি কাম কৰিব পাৰিম য'ত নেকি ইনফ্ৰাষ্ট্ৰাকচাৰটো আমাৰ প্ৰায়ৰিটি ইয়াৰ লগতে সামূহিকভাৱে আমাৰ শিক্ষা আমাৰ অৰ্থনীতি আমাৰ সমাজক সুস্থিৰতা আনাটো আমাৰ এটা লক্ষ্য আৰু সেইটো কৰিব পাৰিম বুলি মই আশা কৰিছোঁ গতিকে তেখেতৰ নিচিনা এটা এনাৰ্জেটিক মানে ইউথ আমি লগত পাই পেলাই আমাৰ দলত কাম কৰিবলৈ আৰু অলপ উৎসাহিত চবেই হ'ব মই সেইটো আশা কৰিছোঁ হাজাৰ হাজাৰ আছে মানে বহুত ডাঙৰ নেতা নহয় ডাঙৰ নেতাবিলাক কথা পাতি থাকে কিন্তু কি কৰিব কি নকৰিব নাজানো কিন্তু এনে অলপ তলৰবিলাক অলপ মানে হাজাৰ হাজাৰৰ সংখ্যাত আছে তো এতিয়া য'ত থাকক ৰাইজৰ কাম কৰিব লাগে সেইকাৰণে কোনোবা যদি জইন কৰে এইটো প্ৰক্ৰিয়াটো চলি থাকিব জিলা পৰ্যায়ত এই কামবিলাক হৈ থাকিব আৰু এতিয়া সকলো চাই আছে কি ভাৰত আৰু অসমৰ লগতে কাউন্সিলৰ পলিটিক্স কোন দিশে গৈ আছে আৰু বৰ্তমানৰ মই এটা পজিটিভ এটা দিশ দেখিবলৈ পাইছোঁ আমাৰ পাব্লিকে যি স্তৰে নহওক কিয় পলিটিক্সটো ভাল হোৱাটো বিচাৰে আৰু এই কাৰণে আমাৰো এটা দায়িত্ব আহি পৰিছে যে আজি ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ পিছত যি ৰাজনীতি আমি কৰি আছোঁ সেই ৰাজনীতিটো ভাৰতবৰ্ষৰ গণতান্ত্ৰিক যিটো মৰ্যাদা বিশ্বত সেইটো বুজিহে আমি ৰাজনীতি কৰিব লাগিব তো সেইকাৰণে পৰৱৰ্তী সময়ত যদি কিবা হয় আপোনালোকে দেখিবলৈ পাব থ্যাংক ইউ নিৰ্বাচনলৈ কিবা চিন্তা চৰ্চা কৰিছে নেকি পলিটিচিয়ানৰ মনততো সদায় ইলেকশ্যনেৰে চিন্তা
গতিকে বেলেগ বেলেগ কাম কৰিলেও ইলেকশ্যনৰ প্ৰতিটো অলপ হ'লেও চিন্তা থাকিবই যোনে যোনে পলিটিক্স কৰিছে চবৰে ইলেকশ্যনৰ চিন্তা ইলেকশ্যন খেলিলেও চিন্তা নেখেলিলেও চিন্তা ইলেকশ্যন আহিলেও চিন্তা নাহিলেও চিন্তা যে নেক্সট ইলেকশ্যনত কি হ'ব নেক্সট ইলেকশ্যনত কি হ'ব গতিকে অসমত যি 14টা লোকসভা সিট আছে বিজেপি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসমত যিখিনি উন্নয়ন হৈছে যিখিনি আজি এটা সুশাসন এটা আমি পাবলৈ সক্ষম হৈছোঁ বিভিন্ন এটা ৰিফৰ্মেশ্যন আমি এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মেশ্যনৰ পৰা আদি কৰি বিভিন্ন এটা ৰিফৰ্মেশ্যন আৰু অলপ মানে কিছুমান কাম মানে আচৰিত ধৰণৰ ৰাইজৰ স্বাৰ্থত মানে বহুত ক্ষিপ্ৰতাৰে কৰি আছে তো এই গোটেই কথাটো চাই পেলাই ভাৰতবৰ্ষৰ পলিটিক্স অসমৰ পলিটিক্স ইয়াত আজি ৰাইজে আমি মানে ৰাইজক মানে এগেইন মানে কোনো এপ্ৰ'চ কৰিব নালাগে মই ভাবোঁ যে ৰাইজে অলৰেডি কনভিন্স তো সেইকাৰণে লোকসভা ইলেকশ্যনত সাংঘাতিকভাৱে আমি কিবা এটা চিন্তা কৰিব লাগে কিবা এটা পলিটিক্স কৰিব লাগে ষ্ট্ৰেটেজি কৰিব লাগে এইটো নাভাবোঁ ৰাইজে ৰখি আছে যেতিয়া ইলেকশ্যন আহিব এই মিত্ৰজোঁটকে ভোট দিব কেন্দ্ৰীয় পৰাও আমি আলহী বিচাৰিছিলোঁ কিন্তু যিহেতু বহুত ৰাজ্যত ইলেকশ্যন আছে আৰু লগতে পাৰ্লিয়ামেণ্টো আহি আছে সেইকাৰণে আমি কেন্দ্ৰৰ অতিথি ইমান বেছি আশা কৰা নাই কিন্তু আমাৰ যিটো ৰাজ্যৰ অতিথি আমি বিচাৰিছোঁ আৰু মই আশা কৰিছোঁ তেখেতসকলে উপস্থিত থাকিব আৰু ডাঙৰ এটা অধিৱেশন UPPLৰ হ'বলৈ গৈ আছে তো তাত সকলো যোগদান কৰিব বুলি মই আশা কৰিছোঁ फोरोंगिरि मावनो गोसो जानाय बिजाथिफोरनि थाखाय गोजोनथाव खौरां बाक्सा जिल्लानि सालबारियाव थानाय गुड शेफार्ड नेशनेल स्कुलाव गोबां फोरोंगिरिनि गोनांथि जादों बे फरायसालियाव गाहाय फोरोंगिरिजों लोगोसे आखान्थि फोरोंगिरि आरो साबा आयदा फोरोंगिरिफोरनि गोनांथि जादों फोरोंगिरिफोरनि मासिखौ बिजाथिफोरनि गेजेराव आनजाद लानायनि गेजेरजों थिसननानै लानाय जागोन गाहाय फोरोंगिरि मासियाव एप्लाइ खालामनो थाखाय बिजाथिफोरा MA MSc BEd डिग्री लानाय इंराजि रोंगौथि गोनां लोगोआव 5 बोसोर गाहाय फोरोंगिरि महरै मावखांनाय रोंगौथि थानाय जानांगोन गाहाय फोरोंगिरिनि दान बान्थाखौ 14 निफ्राय 20 रोजानि गेजेराव होनाय जागोन बेजों लोगोसे विज्ञान फोरोंगिरि इंराजि आयदानि फोरोंगिरि विज्ञान आयदानि फोरोंगिरि हिन्दी आयदानि फोरोंगिरि आरो सासे हस्टेल फोरोंगिरिनि गोनांथि बेफोर आयदा फोरोंगिरिनि थाखाय गोसो गुदुं बिजाथिफोरा एप्लाइ खालामनोब्ला विज्ञान फोरोंगिरिनि थाखाय बिजाथिया MSc आरो BEd डिग्री लानाय जाथारनांगोन बेनि दान बान्थाखौ 10 निफ्राय 15 रोजानि गेजेराव होनाय जागोन इंराजि आयदानि फोरोंगिरिनि थाखाय बिजाथिया इंराजि आयदायाव MA खालामनाय आरो BEd डिग्री लानाय जाथारनांगोन बेनि दान बान्थाखौ 10 निफ्राय 15 रोजानि गेजेराव होनाय जागोन विज्ञान आयदानि फोरोंगिरिनि थाखाय बिजाथिया BSc लोगोआव BEd DLED डिग्री जाथारनांगोन बेनि दान बान्थाखौ 9 निफ्राय 14 रोजानि गेजेराव होनाय जागोन हिन्दी आयदानि फोरोंगिरिनि थाखाय बिजाथिया हिन्दी आयदायाव MA खालामनाय लोगोआव BEd DLED डिग्री गोनां जाथारनांगोन बेनि दान बान्थाखौ 9 निफ्राय 14 रोजानि गेजेराव होनाय जागोन हस्टेल फोरोंगिरि महरै बिजाथिया BA BSc लानाय लोगोआव इंराजि रोंनाय जाथारनांगोन बेनि दान बान्थाखौ 8 निफ्राय 10 रोजानि गेजेराव होनाय जागोन गोसो गुदुं बिजाथिफोरा थाबैनो 7086283946 नम्बराव WhatsAppनि गेजेरजों गावनि बिजाथिनि फोरमानलाइखौ हरनो हागोन लोगोसे गोबां मिन्थिनो थाखाय 8473002079 जानबुं अनजिमायाव कल खालामनानै खौरां लाहरनो हागोन आनजादखौ बोहैथि दाननि 30 अक्ट'बर रबिबार खालि फुंनि 10 रिंगायाव लानाय जागोन